চিহৰ দিয়া লাভ চিকন নাই শেষ নামনে বিপুল দোকান চিহৰ পৰা কি কৰিলি মানিয়ে খালা কাধা টুপি খালা কাধা মই খালো শেষ ইয়াৰ বেটাৰ শিখৰ আছে ই মোক দিবে খোজা নাই হাৰামজাদা মোক মিছে ক তই মোক মিছে ক নাই অলপ তই চিহৰ হৈছে ভাই হাতি ভাঙি গেছি জানা না কাণ ফালি গৈছি চৰত উঠা নৰু তোক উঠাই দিছো হাতি ভাঙি পেলছি গম পা না শিখৰ খা মজা পাইছা তো এতিয়া শিখৰ খাই বা হেন্দৰ আগত খাবা আইছা দিছি না এতিয়া মজাটো এতিয়া আমাক উঠাই দিছি ইয়াতে নিয়াতো নাই হস্পিটেলত নিবা লাগে নিছি নিয়া না এইগিলা লগ কাম নাই বুজছা এতিয়া নিলি মই নিবা লগ মোৰ দৰে লগে নিবা লাগব গতিকে এইগিলা কাম নাই এতিয়া লগ বাদ দি এই অৱস্থা দেখিছা এতিয়া এতিয়া ঘৰত গালি খাৱা কাম আৰু লগ কাম নাই লহলি মলো ৰেডি আৰু শিখৰ খালি হেনক নথাবি আকালৈকে খা আমি দুই লগ মানে এইটো কথা আৰু অৱস্থা দেখা পাই নেকি এতিয়া হস্পিটেল যাব লাগিব পইচা খৰচ কৰি এতিয়া আমি পইচাগিলা কোনে দিব আমি দিব লাগিব শিক্ষা বুদ্ধি হাই গাইজ ভিডিঅ'টো যদি ভাল পায় তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট বক্সত গৈ আমালৈ কিবা যদি ভুল ভ্ৰান্তি হৈছে তেন্তে লিখি ক'ব আৰু মানে ভিডিঅ'টো আমি অতি কম সময়ৰ ভিতৰতে বনালোঁ আৰু গতিকে কিমান দূৰলৈ কমেডি কৰিছোঁ এইটো ক'ব নোৱাৰিম যদি ভাল চাবচোন বাৰু ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰো কৰিব লগতে মানে কি শিৱৰ কাৰণে এইটো ভিডিঅ' এনেই মানে মেছেজটো মানে কেনেধৰণৰ মানে আজিকালি সৰু সৰু মানে কথাটো কাজিয়া লাগে শিৱৰ কাৰণে জাষ্ট তই কিনিছ মোক নিয়ে দ মই কিনিলে তোক দিওঁ আৰু সেনেকুৱা কথাটো কাজিয়া লাগি যায় মানে শিৱৰ এটা গুটখা ধূম্ৰপান এইবিলাক যদি চৰকাৰেতো বন্ধ নকৰে গতিকে খোৱা মানুহবোৰে যদি নিজে বন্ধ কৰি দিয়ে তেন্তে চৰকাৰে 1% বিক্ৰী কৰিব নোৱাৰে সেইটোৱে কথা আপোনালোকৰ পাৰলৈকে চিহৰটো নাখাব চিহৰে বহুত বেমাৰলৈকে নিব পাৰে কেঞ্চাৰ হয় সেইটোৱেইটো আৰু শিখৰ কমলাবাচন বিমল এইবিলাক নাখাব আপোনালোকে মানে আমি যদি খাই থাকোঁ চৰকাৰেতো বিক্ৰী কৰিয়ে থাকিব চৰকাৰেতো বন্ধ নকৰে কাৰণ আমি যদি চৰকাৰে টেক্স পাই আছে এইবিলাক খোৱা মানুহবোৰে যদি নিজে বন্ধ কৰি দিয়ে তেন্তে চৰকাৰখনে 1% বিক্ৰী কৰিব নোৱাৰে গতিকে এইটোৱে আৰু গতিকে এই ভিডিঅ'টোত আপোনালোকক মেছেজ দিলোঁ যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেল আছাম টুইনছ যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তলত লাল কালাৰৰ ছাবস্ক্ৰাইব বাটন আছে তাতে ক্লিক কৰি ছাবস্ক্ৰাইব কৰিব দাবাই দিব আৰু শান্তিটো দাবাই দিব এখেত আহমেদ কি বুলি কয় আমাৰ অহেদ আহমেদ এখেতৰ চেনেল মানে ইয়াও চবতে কাম কৰে আৰু সকলোতে কাম কৰে মঞ্চত কাম কৰে মানে ভাল লাগে ইয়াও খুবেই ভাল লাগে কাম কৰি মঞ্চতো এখন দুখনত চান্স পালে যাই আছে তেনেকৈ আৰু চলি এও আছে এতিয়া ক'ব পৰিচয়টো কৈ দিয়ক পৰিচয়টো কৈ দিয়া তোমাৰ ৰমান মনা আপোনালোকে যে মোক ভাল পোৱা মঞ্চত বিচাৰে এই নম্বৰত ফোন কৰিব পাৰে 9085511308 মই মঞ্চত কাম কৰিয়ে থাকোঁ ঠিক আছে থেংক ইউ